ইয়াত এই চলি ইয়াত তহঁতক মই আজি প্ৰশ্ন সুধিম ধুনীয়াকৈ উত্তৰ দিবি দেই নহ'লে মাৰ খাবি হ'ব ছাৰ আমি ধুনীয়াকৈ উত্তৰ দিম এই বেটা প্ৰথমটো উত্তৰ দি ছোৱালীয়ে নিজৰ বিয়াৰ দিনা কি কাৰণত কান্দে ধুনীয়াকৈ উত্তৰ দি ছাৰ ছোৱালীয়ে বিয়াৰ দিনা কান্দিলৈ কাৰণ বিয়াৰ পিছত দৰাই কান্দা আৰম্ভ কৰিব সেইকাৰণে ছাৰ ছোৱালীয়ে বিয়াৰ দিনতে কান্দিলৈ ছাৰ ছাৰ আমাৰ ঘৰৰ কাষৰ বাইদেউ এটাৰ বিয়াত বাইদেৱে এনেকৈ কান্দিছিল মাই মই নাযাওঁ মাই মই নাযাওঁ ক'ত বিয়া দিলি দেউতা মই নাযাওঁ মই বিয়া নহয় ছাৰ এনেকৈ অলপ পিছত কান্দাৰ পিছত খাইয়ে আৰু ফটো উঠি পেলাই দৰাৰ লগত গুচি গৈছি ছাৰ গাড়ীত উঠি পেলাই নিজ নহয় বান্দাৰ তই কি বুজি পাবি ছোৱালীৰ দুখ বিয়াৰ দিনা তই ল'ৰা হৈ ঘৰত থাকা তই কি বুজি পাবি চালা বান্দাৰ ছোৱালী নিজৰ জন্ম হোৱা ঘৰখন নিজৰ মাক বাপেকক এৰি বিয়া হৈ বেলেগ এখন ঘৰত যাব লাগিব চালা সেইদিনা আমাৰ কিমান দুখ লাগে আমি নাজানো বিয়া বুলি শান্তি পাওঁ সুখ পাওঁ হয় কিন্তু ঘৰৰ পৰা এৰি যাব টাইমত সেই টাইমত কিমান দুখ লাগে আমি বুজি পাওঁ গম পাইছা চালা বান্দা চালা কুকুৰ তই কি বুজি পাবি এই চলি ইয়াত কি কাজিয়া কৰি আছা কি হাল্লা কৰি আছা চুপ থাক মোৰ ভাগ্যৱান দে মই তহঁতক মই ছাত্ৰ হিচাপে পাইছোঁ ছাত্ৰী হিচাপে পাইছোঁ মই টেট পাছ কৰি মাষ্টাৰ হৈছিলোঁ বাপ্পা কিবা পাপৰ ফল ভোগ কৰি আছোঁ মই দে হ'ব দে চলি ইয়াত মই যাওঁ বেল মাৰছি